ইয়াতে ৰাতি যদি আপুনি থাকিব পাৰে মই পইচাৰ পুৰস্কাৰ দিম আপোনালোকক। কাম মই কৰোঁ। ঢাকের তালে কোমর দোলে খুশিতে নাচে মন, আজ বাজা কাসর জমা আসর থাকবে মা আর কতক্ষণ। ঢাকের তালে কোমর দোলে খুশিতে নাচে মন, আজ বাজা কাসর জমা আসর থাকবে মা আর কতক্ষণ। মায়ের রূপে মন ভরে যায়, প্রণাম জানাই রাঙা পায় করে ধুনচি দুহাতে নাচে রে এখন। ঢাকের তালে কোমর দোলে খুশিতে নাচে মন, আজ বাজা কাসর জমা আসর থাকবে মা আর কতক্ষণ। জানাবো মাকে জানাবো আজ আমারে মনের আশা, যেন এ মনে এই জীবনে থাকে এমনই ভালোবাসা। মায়ের ভাষান হবে রে আজ চলছে বড় নারতি নাচ, ঠাই কোড়া কোড় ঢ্যাম কোড়া কোড় তোলে রে মাতন। ঢাকের তালে কোমর দোলে খুশিতে নাচে মন, আজ বাজা কাসর জমা আসর থাকবে মা আর কতক্ষণ। আমি এতিয়া ক'ত আহিছোঁ কি আছে নহয় না তো ডেলিগেশ্যন হাতত সোমাইছোঁ। পূজা চালোঁ আমি অলৰেডি বহুত জেগাত পূজা চালোঁ, তো বাকী ব্লগবিলাক দেখা হ'ব আপোনালোকে। তো আমি এতিয়া অৰ্ডাৰ দিম, কি অৰ্ডাৰ দিওঁ চাওঁ কি খাব চাই। তো এইফালে ডিচাইড কৰিবই পৰা নাই কি খাব। দুখনে খাই দিয়া। তাৰ কাৰণে ডিচাইড কৰি আছোঁ কি অৰ্ডাৰ দিম। তো দুই চাইডে আছে, আমি গোটেইখিনি খাম ইয়াৰে। এইফালে চোৱা এবাৰ, মাথাটো ডাঙৰ। তো এইটো হ'ল ট্ৰান্স অফ হেভেন। বাকী এইটো এইকেইটা কি হয়? চিকেন চিকেন কাঁচা আৰু এইটো চিকেন কাঁচা দুইটা যিটো হৈ গ'ল চাহী, এইটো হ'ল ট্ৰান্স অফ হেভেন। চাহী পনীৰটো ক'ত গ'ল? ভাল লাগিব নালাগে মই খাই চাওকচোন এইটো কেনেকুৱা লাগে, চাওকচোন খাই চাওক কথাটো। চাটনিটো কিহৰ চাটনি দিছিলোঁ?
লাগছে না মিঠা হ'ব গম পাইছোঁ ষ্টাৰ্টাৰ চব একেলগে দি দিলে তো গাইজ আমাৰ ৰাস্তাত মানে ব্লগটো এণ্ড কৰা নহয় এদিনো তো এতিয়া ঘৰ আহি পালোঁ ঘৰ আহি পোৱাৰ লগে লগে ভাবিছোঁ ব্লগটো এণ্ড কৰি দিওঁ তো পূজা চালোঁ দুদিনে পূজা চালোঁ বহুত 2-3টামান ব্লগ দিম পাৰ্ট হিচাপত তো আপোনালোকে ব্লগবিলাক চাব আৰু কমেণ্ট ছেকশ্যনত জনাব কেনেকুৱা লাগিছে বাকী কেনেকুৱা লাগে তোমাৰ পূজা চাই তো পুৰা খাই বৈ পেট ভৰাই আহিছোঁ পুৰা একদম পূজা টোপনি লাগিছে জাষ্ট খুব লাগে আৰু তো যদিহে আমাৰ কালি আৰু প্ৰগ্ৰেম আছে কালি যাব লাগিব তো যদিহে আমাৰ ভিডিঅ'বিলাক ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো মানে যদিহে আমাৰ ভিডিঅ'বিলাক ভাল লাগিছে তেতিয়াহ'লে চেনেলটো কি কৰি ল'ব সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'বিলাক লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব পাৰিলে শ্বেয়াৰ এনেও কৰে কোনেও তো তেতিয়াহ'লে আজি ভাগৰ লাগিছে আৰু এতিয়া গম পাইছে আপোনালোকে তো এতিয়া গুড নাইট দি দিছোঁ চবকে আৰু চবকে হেপী দুৰ্গা পূজাটো হ'ল বুলি কৈ দিলোঁ এবাৰ আৰু এণ্ডত তো কালিতো ভাচনি হ'বই তো এতিয়া বাই বাই গুড নাইট The next day. ফটো তুলিব লাগে বোলে তাইক বেলেগ কাম নাই আৰু ভাংখোৱা আশ্ৰমত ভাং কোনে খায়ে সুন্দৰ পৰিৱেশ চোৱা না কি ধুনীয়া পৰিৱেশ ন গুৱাহাটীৰ পৰা বহুত দূৰত আজি আহিছোঁ কি জেগাখিনিৰ নাম এইখিনিৰ নাম কি আছে জেগাখিনিৰ নাম গাছবাৰী ক'ত গাছৰ বাৰী নাই দেখোন ইয়াতে এনেকুৱা গছটো চবতে থাকে মই ভাবিছোঁ বহুত গছৰ আৰু হাবি অৰণ্য এনেকুৱা টাইপৰ এইফালে গাড়ী যায় নে নাযায় কহুৱা চাওক আপোনালোকে দেখা নাপায় মোৰ ভিডিঅ'টোৰ পৰাই চাওক কহুৱা এই বহুত ভাল পাইছে ন আহি এই বহুত ফূৰ্তি পাইছে আহি ন এই হাবিখনত সোমাব নিদিয়ে নেকি সুন্দৰ বতাহ লাগিছে অলপ টাইম থাকোঁ এইখিনি কথাত মই যা চ' এইকাৰণে এই জেগাখিনিৰ নাম হ'ল গাছবাৰী আপোনালোকে নিজে চাওক চাৰিওফালে গাছবাৰী তাৰপিছত বৰষুণ দিলে দেখোন বে এইটো কেনেকুৱা জেগাত ঘৰ আছে ইয়াতে ৰাতি যদি আপুনি থাকিব পাৰে মই পইচাৰ পুৰস্কাৰ দিম আপোনালোকক নদী হয় এইটো পুখুৰী নেকি তো গাইজ আমি এতিয়া আশ্ৰম পাম আৰু কি নাম আছিল আশ্ৰমখনৰ নাম বৃন্দাবন আশ্ৰম আমি পালোঁ আৰু অলপ আছে বাকী এইখনেই ন কি হয় এইখন গৰখীয়া থান তো গাইজ এয়া আজি শংকৰদেৱৰ জন্ম উৎসৱ কাৰণে ইয়াতে নাম কীৰ্তন ধৰিছে বৃন্দাবন আশ্ৰম গৈ থাকোঁতে বাটত পালোঁ বৃন্দাবন স্কুল চ' গাইজ আমি এতিয়া আহি গ'লোঁ এইখন কি আশ্ৰম বুলি কৈছিলা বৃন্দাবন আশ্ৰমত আহিছোঁ ইয়াতে পাথৰো আছে নেকি নে কি সেইটো নহয় পাথৰ ৰাস্তাটো কেনেকৈ অলপ বেয়া অলপমান সেই কোনফালে দিছে বেয়া ফালেদি আমি এতিয়া আহিলোঁ এইখনৰ নাম কি আছিল বৃন্দাবন সেৱা আশ্ৰম তো এইখনে চাব আহিছোঁ অলপমান তো আপোনালোকো দেখাম চাই থাকক এইটো মই আপোনালোকৰ নামটো ধুনীয়াকৈ দেখাই দিছোঁ তো এইফালে এইখন হ'ল বৃন্দাবন সেৱা আশ্ৰম মানে আশ্ৰমত সোমোৱাৰ লগে লগে আৰু মনটো কিবা হৈ গ'ল ন বহুত আশ্ৰম লাগিছে পুৰা তো ধুনীয়া পৰিৱেশ একদম কি প্ৰকাণ্ড আহঁতৰ গছ মেইন এইখনেই ন এইখনেই বহুত বঢ়িয়া কিন্তু একদম পুৰা ঠাণ্ডা তো গাইজ মই এতিয়া মানে আশ্ৰমখনত আহিছিলোঁ এইখন বৃন্দাবন সেৱা আশ্ৰম তো এয়া বাবাৰ লগত অলপমান কথা পাতোঁ আশ্ৰমখনৰ বিষয়ে অলপমান কিবা দুষাৰমান কৈ দিব তো আপুনি আশ্ৰমখনৰ বিষয়ে অলপমান কৈ দিয়ক মানে কেনেকুৱা কেতিয়া স্থাপন হৈছিল এই আশ্ৰমখনৰ বিনিময়টো নামটো হ'ল আপোনাৰ বৃন্দাবন গাছবাৰী বৃন্দাবন আশ্ৰম গতিকে এই আশ্ৰমখনটো বহু যুগৰ পৰা আৰম্ভণি কিন্তু ময়ো ইয়াৰে মানুহ নহয় আচ্ছা গতিকে মই বিশেষকৈ সিমান নাজানো যিখিনি জানো সেইটো কম আৰু সেইখিনি ক'লে হ'ব গতিকে আশ্ৰমখনৰ
অৱশ্যে বহুত আছে থাকিলেও আপোনাৰ ইনকাম বৰ বেছি ইমান হেৰি নাই নোহোৱাৰ কাৰণে আশ্ৰমখন অলপ দুৰ্বল হৈ আছে কিন্তু জমিও বহুত আছে গতিকে আশ্ৰমৰ নাম হিচাপে এতিয়া আমাৰ অলপ কমিটিৰ দুৰ্বলতা হৈ আছে মানে চৰকাৰে অলপমান চোৱা চিতা কৰিলে আৰু সেইটো কাৰণে এতিয়া আমি এটা অনুভৱ কৰিছোঁ যে চৰকাৰৰ ফালে কিবা অলপ সহযোগিতা পালোঁ আৰু মই এই ভিডিঅ'টোৰ জৰিয়তে আশ্ৰমখন জেগা এনে বহুত ধুনীয়া হয় একদম নামটো আপোনাৰ বৃন্দাবন সেৱা আশ্ৰম হয় তো আপোনালোকে এইটো ভিডিঅ'ত যদি চাই চৰকাৰে অলপমান ইয়াতে এই আশ্ৰমখনৰ বিষয়ে অলপমান চকু মেলি চালে অলপমান কৰিলে মানে সেইখিনি মোৰো এটা বাবা সেইখিনি আৰু তাকে সেইটোৱে মই আধাৰ বেছি দিন শুনাই যদিও মই সেইখিনি জানো অলপ তাকে আৰু আপোনাৰ নামটো এবাৰ মোৰ নামটো ৰমেশ বৈশ্য কিন্তু আমি এতিয়া মোক গুৰুৰ নাম দিছে বলৰাম মোৰ ৰাম আছে বশিষ্ঠৰ কালী মন্দিৰত যিটো বগাকে লাগে বাবা আছে যাই যদি তাতে সুধিব যে ইয়াতে বলৰাম ক'ত গেছি তেতিয়া তুমি ক'বা যে বলৰাম অমুকত আছে তেওঁ আহিব কিন্তু মই একে মই যাই আহিছোঁ দিনাখন তেওঁ ৰাম মই বলৰাম আমি ইয়াতে এটা যে বৃন্দাবনটো বহুত আগত আছে নহবা যে আমাৰ অসমত নাই আমাৰ অসমত এইখন আমি বৃন্দাবন এখন বনাব পাৰিলে এটা মনটো ভাল আৰু জেগাটো সঁচাই বহুত ধুনীয়া জেগা হয় মই আহি মানে নিজে বহুত ভাল পাইছোঁ এইটো যদি অলপমান চৰকাৰে চোৱা মিলা মানে চকু অলপমান চোৱা মিলা কৰে আৰু অলপমান যদি কিবা দান বৰঙণি এই প্লেচটো ধুনীয়া প্লেচ হ'ব একদম টুৰিষ্টৰ কাৰণে একদম ধুনীয়া প্লেচ হ'ব এনেকৈ অল বিচাৰে একদম বঢ়িয়া যদি আমি গোশালাৰ এটা প্ৰবৃত্তি লওঁ নহয় তাকেতো সেইটোৱে পৰা আমাক সেইখিনিয়ে সাহায্য কৰি দিলি তেতিয়া এইখন কাৰণ বৃন্দাবনৰ গৰু থাকে গতিকে আমি যদি দুটা তিনিটা গৰু আমাক সুবিধা সেইখিনি যদি মানে চৰকাৰৰ পৰা আমি পাওঁ বাকী সেইফালে ওলাই যাব এবাৰ এইখন হৈ যোৱাৰ পিছত আৰু তাৰপিছততো আৰু মানুহ আহিয়ে থাকিব তো এই বঢ়িয়া বহুত মানে ফেমাছ হৈ যাব আৰু প্লেচটো বহুত ভাল লাগিল মই আগতে আহি পোৱা নাই ধুনীয়া প্লেচ হয় তুমি কিষাণ বাবা কথা চাকৰি আৰু খেতিয়ক ইনকামৰ হেৰিটো সেইটোৱে আচলতে আমি চৰকাৰৰ পৰা কিবা অলপ যদি এটা কৰি দিব পৰা আমিও আছোঁ সহযোগিতা সকলোৱে যদি অলপমান মিলি জুলি আৰু চৰকাৰে সেইখিনি জড়িত নিজেতো দেখা পাইছোঁ তাকে থেংক ইউ দেই বহুতখিনি ক'লে আপুনি ভাল লাগিল আমি এতিয়া ক'ত গৈছিলোঁ এই বায়েকৰ তাত গৈছিল মজা লাগিল একদম মাংসই ভাতে মাছে মাংসই পনীৰে চবেদি দবাই আহিছোঁ আমি তাৰপিছত এতিয়া আমি গৈ আছোঁ ক'ত য'ত আমি যায়ে থাকোঁ সদায় আমি ডিমুত যাই আছোঁ এতিয়া মাক তাৰমানে তাতে নামাই থ'ম নামাই থৈ আমি ডাইৰেক্ট গুচি যাম কিন্তু আমি নানামো আৰু ন ডিমু চকত নামাই ন ডিমু চকত নহয় ঘৰতে নামাম ঘৰত নামাই কিনে আমি ডাইৰেক্ট গুচি যাম আৰু তাৰমানে আমি মানে চিনি পোৱা নোপোৱা টাইম সেনেকৈ গুচি যাম তাৰমানে আৰু ন